আজি খগেন গগৈ আহি এই বগীজুলিত উপস্থিত হৈছেহি এটা পুনৰ এটা হাততালি বিচাৰিছোঁ আচলতে সকলোৰে বাবে এটা গৌৰৱৰ কথা যিগৰাকী খগেন গগৈ অসমৰ বহুকেইগৰাকী প্ৰতিষ্ঠিত কণ্ঠশিল্পী সংগীত সাধনা কৰাই তেখেতসকলকে সংগীত জগতলৈ আগবঢ়াই দিছে আনটো বাদ দিয়ক আমাৰ সকলোৰে পৰিচিত হাৰ্টথ্ৰব জুবিন গাৰ্গকো তেখেতে আৰম্ভ কৰিছোঁ অনুষ্ঠানটো দেই
খাই দিবলৈ নৱবৰ্ষৰ তথা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চাৰুদিয়াৰ আচলতে মই অনুষ্ঠান কৰিবলৈ ফিল্ডত আৰু সকলো ৰাইজৰ সহায় সহযোগ পাইছিলোঁ, ভাল লাগিছিল। আৰু আছোঁ মই আছোঁ, বাস্তৱ আছে, খগেন দা গৈছে, আমাৰ জ্যেষ্ঠ জয়ন্ত সোণোৱাল দা আছে। বিহুৰ আমি সকলো থাকিম, অকণমান সময় আপোনালোকৰ লগত ফূৰ্তি কৰিম, সকলোৱে সহায় সহযোগ কৰিব বুলি আশা ৰাখিলোঁ। থেংক ইউ, ধন্যবাদ। বাস্তৱ আছে ভাতৃপ্ৰতি বাস্তৱক টুপি ব্লেজাৰ পিন্ধি অলপ বেলেগ হৈ আহিছে নে ডিজে টাইপ হৈ আহিছে আকৌ মানুহটো যথেষ্ট হৈছে ন। বাস্তৱক এখন ফুলাম গামোচাৰে মই কমিটিৰ সদস্যসকলক বৰ্তমান অতি এটা ব্যক্ত কৰাৰ আগত সকলোকে নতুন বছৰ যিহেতু চলি আছে বিহু যদিও সকলোকে নতুন বছৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। জোৰটো নাই দেখোন, জোৰটো নাথাকিলে নহ'ব ন, তাৰ লগতে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
প্ৰথম গায়কাৰ কোন জুইটো অকণ আহিছে আৰু আমি আছো ঠাণ্ডা যদিও আমাৰ এইপিনে বমাত একদম পুৰা স্কাল চব লৈ একদম কাণে মূৰে ঢাকি বহি আছে কিন্তু গাঁৱতে তেনেকে হ'লে নহ'ব নাচিবলৈ সাজুনে আমি গীত পৰিৱেশন কৰিম কিন্তু তাৰ প্ৰাক মুহূৰ্তত যিহেতু কথাটো সুধিছিলে বৰ ভাল লাগিলে আৰু চবতছে ডাঙৰ কথা অকণমান সোমাইব লাগে যে ৰাস্তাটো বৰ ধুনীয়া সেইটো কাৰণে আহি অসুবিধা হোৱা নাই আৰু আমাৰ আহি থাকোঁতে এইপিনে সোমাই